Welcome back to my channel Creative Mind. আৰু আজি এই বিশেষ ভিডিঅ'টো আৰম্ভ হৈছে এটি বিশেষ ভাল খবৰেৰে আৰু সেইটো হৈছে লয়াৰ প্ৰাইমাৰী অৰ্থাৎ LP স্কুলৰ শিক্ষকৰ পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে। প্ৰায় 2900 পোষ্টৰ বিজ্ঞাপন প্ৰকাশ পাইছে। আকৌ আপাৰ প্ৰাইমাৰীও ঠিক তেনেদৰে 1600 শিক্ষকৰ পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে। গতিকে ভিডিঅ'টো শ্বৰ্টলি বনাব বিচাৰিছোঁ আৰু ইয়াত থুলমূলকৈ ক'ব বিচাৰিছোঁ 1600 পোষ্ট প্ৰকাশ পাইছে UP স্কুলৰ বাবে। তাৰ লগতে এইটো ক্ৰাইটেৰিয়া কণ্ডিশ্যনছ অফ ৰিক্ৰুইটমেণ্ট ইয়াত দিয়া আছে সকলো ক্ৰাইটেৰিয়া কিমান বয়সৰ মানুহে দিব পাৰিব কি কি ক্ৰাইটেৰিয়া লাগিব আপোনালোকে ইয়াত চাই ল'ব পাৰিব। দ্য ইলিজিবল candidates shall apply online in the official website of DW Assam ৱেবছাইট দিয়া আছে ইয়াত https://dw.assam.gov.in from 10 a.m. of 15th February 2025 to 5 p.m. of 31 March 2025. No offline application will be accepted. কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব। ঠিক তেনেদৰে এনেকুৱা ক্ৰাইটেৰিয়া দিয়া আছে আপোনালোকে কেনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া এপ্লাই কৰিব বা কেনেকৈ কৰিব লাগিব গোটেইখিনি ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব। ডেছক্ৰিপশ্যনত মই ইয়াৰ লিংক দি থ'ম আপোনালোকে তাত গৈ চাই ল'ব পাৰিব যদিহে এতিয়ালৈকে বিজ্ঞাপনৰ লিংকটো পোৱা নাই। ঠিক তেনেদৰে লয়াৰ প্ৰাইমাৰী অৰ্থাৎ LP স্কুলৰ বাবেও প্ৰকাশ পাইছে 2900 পোষ্টৰ সৈতে ইয়াতে বিজ্ঞাপন আৰু এইটো ইয়াত দিয়া হৈছে। ইয়াৰ কণ্ডিশ্যনছ অফ ৰিক্ৰুইটমেণ্ট দিয়া আছে আপোনালোকে চাই ল'ব। ঠিক তেনেদৰে ইয়াতো ছেম কণ্ডিশ্যন dw.assam.gov.in ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। ইয়াত from 10 a.m. of 15 February 2025 to 5 p.m. of 31 March 2025. No offline application will be accepted. একেদৰে যেনেদৰে হৈছিল UP বিজ্ঞাপনৰ সৈতে ইয়াত গোটেইখিনি ক্ৰাইটেৰিয়া দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব। ডেছক্ৰিপশ্যনত দিয়া থাকিব ইয়াৰ লিংক। গতিকে মই ভিডিঅ'টো বিশেষভাৱে বহল নকৰোঁ দীঘলীয়া নকৰোঁ আপোনালোকে গতিকে সবিশেষ জানিব পাৰিব নিজেই চাই ল'ব পাৰিব। ডেছক্ৰিপশ্যনত দিয়া লিংক দিয়া থাকিব। গতিকে আজিলৈ ইমানেই। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিঅ'টি পায় আৰু বিজ্ঞাপনৰ বিষয়ে গম পায়। যদি পুনৰ এনেকুৱা ভিডিঅ' পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'। গুড লাক।